নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ এডুকেশ্যনেল ইউটিউব চেনেল জ্ঞানবন্তিলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ সৌৰজগতৰ কেইটামান অতিকে প্ৰয়োজনীয় প্ৰশ্নৰ বিষয়ে। গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া 1 নম্বৰ প্ৰশ্ন কি আছে, মঙ্গল গ্ৰহৰ উপগ্ৰহ কেইটা আছে? মঙ্গল গ্ৰহৰ উপগ্ৰহ আছে 2টা। মই অপশ্যনবোৰ কৈ থাকি ভিডিঅ'টো দীঘলীয়া কৰি গৈ নাথাকোঁ। অপশ্যন হ'ব কটো। এতিয়া কি বুলি প্ৰশ্ন আহিব পাৰে, গতিকে আপোনালোকে ইম্পৰ্টেণ্ট পইণ্টবোৰ নোট কৰি যাব মই যিবোৰ পইণ্ট কওঁ। এতিয়া কি আছে, উপগ্ৰহ দুটাৰ নাম কি? ফবছ আৰু ডিমছ। ফবছ আৰু ডিমছ। এতিয়া মঙ্গল গ্ৰহৰ পৰা ফবছৰ যদি দূৰত্ব সোধা যায় কিমান হ'ব? 9400 কিলোমিটাৰ ফবছৰ দূৰত্ব, আৰু ইয়াৰ ব্যাসাৰ্ধ কিমান? অনলি 4 কিলোমিটাৰ। আকৌ ডিমছৰ যদি সোধে তেতিয়াহ'লে ডিমছৰ দূৰত্ব কিমান? 24,000 কিলোমিটাৰ ইয়াৰ দূৰত্ব ডিমছৰ। মঙ্গল গ্ৰহৰ পৰা ডিমছৰ দূৰত্ব 24,000 কিলোমিটাৰ, আৰু ইয়াৰ ব্যাসাৰ্ধ কিমান? অনলি 5 কিলোমিটাৰ। মনত ৰ'ব নিশ্চয় আপোনালোকৰ। এতিয়া 2 নম্বৰ প্ৰশ্ন কি আছে, হাতীপতি তাৰকা ৰাজ্যত কিমান জ্যোতিষ্ক আছে বুলি বিজ্ঞানীসকলে অনুমান কৰিছে? কিমান আছে বুলি অনুমান কৰিছে? উত্তৰ হ'ব, অপশ্যন 4টা আছে। উত্তৰ হ'ব কটো। প্ৰায় 1 লাখ নিযুত জ্যোতিষ্ক আছে। এতিয়া 3 নম্বৰ প্ৰশ্ন কি আছে, পাৰছেক কি? অপশ্যন 2টা দিছোঁ মই। অপশ্যন কোনটো? 1 নম্বৰটো কি দিয়া আছে? জ্যোতিৰ্বিজ্ঞানত ব্যৱহাৰ নকৰা এটি ডাঙৰ দূৰত্বৰ একক, আৰু খটো আছে জ্যোতিৰ্বিজ্ঞানত ব্যৱহাৰ কৰা এটি ডাঙৰ দূৰত্বৰ একক। এতিয়া অপশ্যন কোনটো হ'ব? অপশ্যন হ'ব খটো। জ্যোতিৰ্বিজ্ঞানত ব্যৱহাৰ কৰা এটি ডাঙৰ দূৰত্বৰ একক হ'ল পাৰছেক। মনত ৰ'ব নিশ্চয় আপোনালোকে। এতিয়া 4 নম্বৰ প্ৰশ্ন আছে, শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটো কি? শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটো কোনটো হৈছে এই 4টাৰ ভিতৰত? অপশ্যন হ'ব কটো, অৰ্থাৎ টাইটান। এইবোৰ আমি সৰুতে পাই আহিছোঁ, কিন্তু এইবোৰ অতিকে প্ৰয়োজনীয় প্ৰশ্ন। এইবোৰকে আমাৰ পৰীক্ষাত আহি থাকে বাৰে বাৰে। 5 নম্বৰ প্ৰশ্নটো কি আছে, চন্দ্ৰৰ পৰা পৃথিৱীৰ ওচৰ দূৰত্ব, দূৰ দূৰত্ব আৰু গড় দূৰত্ব কিমান? এই প্ৰশ্নটো বন্ধু বান্ধৱীসকল SSC CGL পৰীক্ষাত এবাৰ আহি গৈছে। এতিয়া ওচৰ দূৰত্ব কিমান? 3,65,000 কিলোমিটাৰ, আৰু দূৰ দূৰত্ব কিমান? 4,10,000 কিলোমিটাৰ, আৰু গড় দূৰত্ব কিমান হ'ব? 3,87,000 কিলোমিটাৰ। মনত ৰ'ব নিশ্চয় আপোনালোকৰ। পইণ্টবোৰ আপোনালোকে নোট কৰি যাব। এতিয়া 6 নম্বৰ প্ৰশ্ন আছে, নেপচুনৰ উপগ্ৰহ দুটাৰ নাম কি? নেপচুনৰ উপগ্ৰহ দুটাৰ নাম হৈছে, এটা হ'ল ট্ৰাইটম আৰু এটা হ'ল নেবেড। মনত ৰ'ব নিশ্চয়। এতিয়া 7 নম্বৰ প্ৰশ্ন কি আছে, চন্দ্ৰৰ ব্যাস কিমান? চন্দ্ৰৰ ব্যাস কিমান হৈছে? অপশ্যন হ'ব কটো, অৰ্থাৎ প্ৰায় 3500 কিলোমিটাৰ। 8 নম্বৰ প্ৰশ্ন আছে, হাতীপতি কেন্দ্ৰৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান? হাতীপতিৰ কেন্দ্ৰৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান হ'ব? ইয়াত উত্তৰ হ'ব 32,000 আলোকবৰ্ষ। মনত ৰ'ব নিশ্চয়। 9 নম্বৰ প্ৰশ্ন আছে, সূৰ্যৰ তাপমান কিমান? সূৰ্যৰ তাপমান কিমান বাৰু? ইয়াত অপশ্যন 4টা আছে। উত্তৰ হ'ব 6,000 ডিগ্ৰী চেলচিয়াছ। অপশ্যন হ'ব গটো। এতিয়া 10 নম্বৰ প্ৰশ্ন আছে, আকাশত ধ্ৰুৱ তৰাটো কেনেকৈ বিচাৰি উলিয়াব পাৰি? আকাশত ধ্ৰুৱ তৰাটো কেনেকৈ বিচাৰি উলিয়াব পাৰি? অপশ্যন 4টা আছে। ইয়াৰ উত্তৰ কোনটো হ'ব? নিশাৰ ভাগত উত্তৰ ফাললৈ চাই। এতিয়া এই প্ৰশ্নটোত আৰু এটা প্ৰশ্ন আহিব পাৰে যে ধ্ৰুৱ তৰাটোৰ বৈজ্ঞানিক নাম কি? বৈজ্ঞানিক নাম হৈছে আলফা আৰ্চি মাইনৰিছ। মনত ৰ'ব নিশ্চয়। আলফা আৰ্চি মাইনৰিছ। আলফা আৰ্চি মাইনৰিছ। এতিয়া 11 নম্বৰ প্ৰশ্ন কি আছে, হাতীপতি কোন তাৰকা ৰাজ্যৰ অন্তৰ্ভুক্ত? হাতীপতি হৈছে সৰ্পিল তাৰকা ৰাজ্যৰ অন্তৰ্ভুক্ত। 12 নম্বৰ প্ৰশ্ন আছে, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আছে? ইয়াত উত্তৰ হ'ব কটো, অৰ্থাৎ বাংগালোৰত। কোনটো? ইছৰো। আৰু ইয়াৰ এটা প্ৰশ্ন আহিব পাৰে যে ইছৰোৰ অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ কোন? অধ্যক্ষ হৈছে কে শিৱান। আপোনালোকে পইণ্টটো লিখি ল'ব। 13 নম্বৰ প্ৰশ্ন আছে, নাছাৰ সম্পূৰ্ণ নামটো কি? নাছাৰ সম্পূৰ্ণ নামটো কি বাৰু? নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। অসমীয়াত কি হ'ব? ৰাষ্ট্ৰীয় বৈমানিক আৰু মহাকাশ প্ৰাধিকৰণ। এতিয়া 14 নম্বৰ প্ৰশ্ন আছে, এবছৰত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে কেইপাক ঘূৰে? ইয়াত মই অপশ্যন 4টা দিছোঁ। কি হ'ব উত্তৰটো?
উত্তৰটো হ'ব খটো অৰ্থাৎ 13 পাক 15 নম্বৰ প্ৰশ্ন আছে হেলিৰ ধূমকেতু কিমান বছৰ অন্তৰে দেখা যায় কিমান বছৰ প্ৰতি 76.3 অৰ্থাৎ 3 বছৰৰ মূৰে দেখা যায় 16 নম্বৰ প্ৰশ্ন কি আছে 16 নম্বৰ প্ৰশ্ন আছে পৃথিৱীৰ ব্যাস কিমান পৃথিৱীৰ ব্যাস হৈছে 12,681 কিলোমিটাৰ মনত ৰব নিশ্চয় তেনেহলে বন্ধু-বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ আপোনালোকে অকমান লাইক কৰিব আৰু কিবা যদি ভুল হৈছে আপোনালোকে কমেন্ট কৰি জনাব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব অকমান জয় হিন্দ জয় অসম ধন্যবাদ